কবিতাৰ শিৰোনাম স্মৃতিৰ এখিলাপাত, কথা পাপৰি গগৈ, আবৃত্তি বৰ্ণালী তালুকদাৰ। মা, তোমালৈ আজি বহৰকৈ মনত পৰিছিল জানা। মোৰ আজি স্কুলত প্ৰথম দিন আছিল। লুকুৰুণাহঁতৰ মাকহঁতে সিহঁতক হাতত ধৰাধৰি কৰি স্কুললৈ আহিছিল। সিহঁতে মোক কি কৈছিল জানা? এই, তুমি ইমান ফটা চোলা পিন্ধিছা? তেতিয়া মই একোকে ক'ব পৰা নাছিলোঁ। দুগালেৰে বৈ অহা দুধাৰি চকুৰ পানীত তোমাৰ হাঁহি থকা মুখখন ভাহি আহিছিল। অ' মা, তুমি আমাক এৰি যোৱাৰ দিনাৰ পৰাই বাৰ যে ইমান কষ্ট হয়, তাইচোন আহৰিয়েই নাপায়। বায়ে কৈছিল তুমি আমাক এৰি যোৱাৰ 2 বছৰৰ আগতেই দেউতাক বোলে ডাক্তৰে হাস্পাতালৰ বাহিৰলৈ চোঁচৰাই উলিয়াই আনিছিল। সেই দিনটোৰ পাছত দেউতাক হেনো আৰু কোনোদিন দেখা নাপালে। তোমালোকৰ বাৰু আমালৈ মনত পৰেনে? কেতিয়াবা মোৰ যে ইমান কষ্ট হয় জানা। পূৰ্ণিমাৰ জোনৰ দৰে জিলিকা তোমাৰ শিৰৰ ফুটটো আৰু তোমাৰ মৰম বোলোৱা হাঁহিটিয়ে বৰকৈ আমনি কৰে। আৰু কি জানা মা, বাই মই নেদেখাকৈ মনে মনে কান্দি থাকে। তাইচোন ঘৰত থাকিবলৈ সময়েই নাপায়। মোৰ যে অকলে ঘৰত থাকিবলৈ বৰ ভয় লাগে। বাই দিনটো লোকৰ ঘৰত কাম কৰি থাকোঁতেই যায়। মা, তুমি আকৌ কেতিয়া আহিবা? মোক তোমাৰ কোলাত তুলি মৰম কৰিবলৈ, লুকুৰুণাহঁতৰ মাকহঁতৰ দৰে হাতত ধৰাধৰি কৰি স্কুললৈ নিবলৈ। মা, এইবাৰ আহোঁতে দেউতাক লৈ আহিবলৈ নাপাহৰিবা দেই। মোৰ দেউতাক চাবলৈ বৰ মন গৈ আছে। তোমালোক যিদিনা আহিবা সেইদিনাৰে পৰা বাক লোকৰ ঘৰত কাম কৰিবলৈ কেতিয়াও নপঠাওঁ। মা, অ' মা, তোমালোক সোনকালে আহিবা দেই। মই পদূলিলৈ চাই থাকিম।